কৰিম মই বোলে গাহৰি পালন কৰিম নহয় বোলে মই গৰু পালন কৰিম নহয় বোলে মই ছাগলী পালন কৰিম এতিয়া ছাগলী বুলি কোৱাৰ লগে লগে ওলাই গ'ল নহয় কথা ছাগলী এতিয়া বিহুত ছাগলী কেজি কিমান দাম এতিয়া নিজে গম পায় এতিয়া বিয়া সভা চলিছে ছাগলী বিচাৰি মানুহ পগলা হৈ ঘূৰি থাকে ছাগলী লাগে হয় নহয় ছাগলীৰো আপোনালোকে কি কৰিব পাৰে ছাগলীৰো আজিকালি এয়াই হয় এই যিটো প্ৰজনন কৰাটো ছাগলীৰো আহিছে ছাগলীৰো আছে এইটো এতিয়া বৰ্তমান বিটেলৰ এটা আছে গতিকে বিটেলৰ জাতটো আপোনালোকে পাব গতিকে ছাগলী অলপ দেৰিকৈ কৰিব লাগে গৰু হ'লে অলপ সোনকালে কৰিব লাগে গৰুৰ হ'লে ধৰক ৰাতিপুৱা হ'লে গধূলি মানে 24 ঘণ্টা 18 পৰা 24 ঘণ্টাৰ ভিতৰত কৰিব লাগে কিন্তু ছাগলী 36 ঘণ্টা লাগে সেনেকুৱা সময়ত কৰিব লাগে অলপ দেৰিকৈ কৰিব লাগে আৰু ছাগলীৰো ঠিকে থাকে কৰাৰ লগে লগে আপোনালোকে যিবিলাক বিটেলৰ ছাগলী পাব কাণবিলাক দীঘল দীঘল ওখ ধুনীয়া ছাগলী এতিয়া সেনেকুৱা ধৰণৰ ছাগলী ঘৰত যদি আপোনালোকৰ থাকে বা গাহৰি দুটামান থাকিলে ছাগলীও দুটামান থাকিলে যিটো আমি মিক্স ফাৰ্ম বুলি কওঁ মিক্স ফাৰ্মটো কৰিলে তাৰমানে কি বেনিফিটটো হয় ইটো এৰা বস্তু সিটোই খায় সিটো এৰা বস্তু ইটোই খায় ধৰক এতিয়া গৰুৰ পুহিলে গৰুৰ ছাগলী পুহি উঠাৰ পিছত সিহঁতে কিছুমান দানা ছটিয়াই দিলে কিবা কৰি খালে সেই দানাখিনি পৰাৰ দানাখিনি কোনে খাব পৰাৰ দানাখিনি হয়তো কিছুমান গাহৰিও খাব পাৰে নাইবা আমি কিছুমান গাহৰিকো আমি দিব পাৰোঁ সেনেকৈ নাইবা আমি কি কৰিলোঁ হাঁহ মুৰ্গী তেওঁলোকো আমি দিব পাৰোঁ গতিকে তাতে চলি গ'ল নহয় তাৰপিছত নেক্সটটো আপোনালোকৰ আছেই ফিচাৰী বা কিবা এটা তাত সেইটোত আৰু ইহঁতৰ বস্তুখিনি তাত পেলাই দিলেই হ'ল গতিকে এই যিখিনি বস্তু ঘূৰি থাকে কম খৰচত হৈ থাকে তাৰমানে ছাৰ কথা এটা সুধিব আছিলে এই ছাগলী যে আপুনি ক'লে এবছৰত কেইটামান পোৱালি দিয়ে এইটো আচলতে সিহঁতৰ মানে প্ৰেগনেঞ্চি পিৰিয়ড হ'ল সিহঁতৰ 150 দিন 150 দিন যেতিয়া হয় গতিকে আমি কিমান ধৰোঁ আমি প্ৰথমতে আৰম্ভণিতে আমি ধৰোঁ কিন্তু বছৰৰ হিচাপত নাযায় কিন্তু আমি 2 বছৰত 5 বাৰমান পোৱালি দিয়ে 2 বছৰ 5 বাৰ এনেকৈ পোৱালি দিয়ে গতিকে মেচিউৰিটি 5 মাহৰ পিছত 6 মাহৰ পিছত মেচিউৰিটি আহি যায় অহাৰ পিছত তাৰ পিছৰ পৰাহে হিচাপটো আহি যায় তেতিয়া আহিলে আমি 5 মাহ ধৰি ল'লোঁ 5 মাহ হ'লে 150 দিন গতিকে 5 মাহ হ'ল পোৱালি দিলে আকৌ নেক্সট 2 মাহ 3 মাহমান গেপ দিলে দি পেলাই আকৌ নেক্সট 5 মাহ হেৰি হ'ল ঠিক এনেকৈ আমি 2 বছৰত আমি অন্ততঃ 4 বাৰমান পোৱালি 5 বাৰমান পোৱালি পাওঁ আমি 2 বছৰত আমি সেই হিচাপত পাই যাওঁ আৰু বিশেষকৈ চব ক্ষেত্ৰতে কিন্তু এটা বস্তু লাগে সেইটো হৈছে কেনেকুৱা আমি জাতৰ কথা এটা আমি কওঁ সাধাৰণতে জাত আমি এতিয়া আমাৰ ধৰক এনেকুৱা কিছুমান মানুহে আছে একো নাখায় বৰ বেছি ইমান নাখায়ো কিন্তু দেখিবলৈও বৰ ধুনীয়া হৈ থাকে চেহেৰা পাতি বৰ ধুনীয়া হৈ থাকে হয় নহয় বেমাৰ আজাৰো কম থাকে কিন্তু এনেকুৱা মানুহ আছে ৰাতিপুৱাৰ পৰা গধূলি একেবাৰে হিচাপ কৰি চাব হিচাপ কৰি ঘূৰিব টাইম লৈ তাকে এক্সাৰচাইজ কৰিব কিন্তু বেমাৰৰ ওপৰত বেমাৰ থাকেনে এনেকুৱা মানুহ আকৌ এনেকুৱা কিছুমান মানুহ আছে মানে এই আমি কওঁ যে গাহৰি পোৱালি খালে কিবা কৰিলে আপোনাৰ চেহেৰা থলথলীয়া চেহেৰা একদম মানে হেৰি ভিটামিনৰ খবৰ নাই যত যি পইচা খাই থৈ দিছে বাছ হৈ গৈছে একেবাৰে চেহেৰা একেবাৰে আপেলৰ নিচিনা চেহেৰা হৈ বহি থাকিব আৰু এনেকুৱা আছে কিছুমান মানুহ একেবাৰে স্পেচিয়েলে খায় সদায় স্পেচিয়েল খাই থাকোঁতে সেই কেটেঙা লাগি পেলাই সেই ৰাইজতকৈ সেই অৱস্থা নোহোৱাটোৱে হৈ থাকে হয় নহয় গতিকে সেইটো কিহৰ কাৰণে হৈছে সেইটো জিন কেৰেক্টাৰ বা জাতৰ কথা আহি যায় গতিকে ভালৰ সদায় ভাল বেয়াৰ সদায় বেয়া গতিকে আমিতো আৰু মানুহৰ কথাটো বাদ দিলোঁ জীৱ জন্তুৰ ক্ষেত্ৰত আমি যদি কিনিব লগা হয় গাহৰি চাহৰি যদি আপোনালোকে কেতিয়াবা কিনিব লগা হয় গাহৰি কিনিব লগা হ'লে সদায় কিন্তু মই বহুত গাহৰি পোৱা মানুহ দেখিছোঁ কিন্তু বহুত লছ খাই থাকে কিনিয়ে থাকে লছ খাই থাকে এতিয়া তাৰমানে অলপমান হেৰিৰ পৰা কিনিলে পইচা 2 পইচা বেছি যাব পাৰে কিন্তু মালিকৰ ঘৰৰ পৰা লৈ অহাটো বেছি ভাল বজাৰৰ পৰা অনাতকৈ যদি চিনি পায় বজাৰৰ পৰা আনক তাতে মিক্স হৈ গৈছে এইবিলাক তাৰমানে এনেকুৱা নহয় যে হামচায়াৰ গোটেইসোপা ওলাই আছে ইয়ৰ্কশ্বায়াৰে ওলাইছে এইবিলাক নাই চব এইবোৰ ক্ৰছ হৈ গৈছে গোটেই ইটোৰ লগত ইটোৰ ক্ৰছ সিটোৰ লগত ইটোৰ ক্ৰছ কৰোঁতে বজাৰত যিবিলাক ওলাই যায় নহয় সেইবিলাক কোনো ধৰণৰ জাতত হেৰি নাই ই হামচায়াৰো ক্ৰছ আছে লোকেলৰতো নাইয়ে আজিকালি ইয়ৰ্কশ্বায়াৰ এইবিলাকৰ লগত গোটেই ক্ৰছ হৈ গৈছে এইবিলাক গতিকে তাৰ মাজতে কিন্তু কিছুমান লেৰেলা চেপটা থাকে তাৰমানে লেৰেলা চেপটা থাকে আনি পেলাই দিয়াৰ পিছত কি হয় এই চেহেৰা পাতি নহয় আৰু এনেকুৱা গাহৰি আছে আপোনাৰ একোটা গাহৰি প্ৰায় 2 কুইণ্টল
2.5 কুইণ্টললৈ গুচি যোৱা গাহৰি আছে। গতিকে সেনেকুৱা গাহৰি যদি পোহে, পোৱালি 10-12টা 15টা গাহৰি পোৱালি দিলেও প্ৰব্লেম নহয় সেইবিলাকৰ ক্ষেত্ৰত। কিন্তু যদি আধা মৰা গাহৰি এটা আহে, সেইটো লাখি দিয়াৰ পিছত আপোনালোকৰ জাতটো এই কম দামত পালে, এনেই বোলে 4,000 টকা দাম, এইটো বোলে মই 2500 টকা লৈ আহিলোঁ। কিন্তু 2500 টকাটো তেতিয়াহে গ'ল আপোনাৰ কমত হ'ল, কিন্তু